আচলতে আমি যেতিয়াই কিবা এটা কৰিম বুলি মনেৰে ভাবোঁ নহয়, তেতিয়াই সেই কামৰ আৰম্ভ হৈ যায়। তাত কেৱল গুৰুত্বৰ প্ৰয়োজন, নহয়নে বাৰু? প্ৰেম সকলোৰে জীৱনত হয়। জীৱন সঁচা প্ৰেম থাকিলে জীৱনৰ সকলো বাধা বিপদ পাৰ কৰি যোৱাৰ সাহস থাকে, নহয়নে বাৰু? মই নীলোফা ইয়াছমিন, মই লৈ আহিছোঁ আজি এটি প্ৰেমৰ কবিতা। কবিতাৰ শিৰোনাম হৈছে জোনাক ৰাতি তুমি বিহীন। জোনাক ৰাতি তুমি বিহীন, উকা কাগজ খিলাৰ দৰে জানা। তোমাৰ প্ৰেমৰ অবিহনে জীৱন আধা লিখা কিতাপ এখনৰ দৰে। তুমি অবিহনে জীৱন বালিমাহী আৰু মৰীচিকাৰে ভৰা এখন মৰুভূমি। জীৱনৰ সেউজ হেৰাই যাব চৌদিশে, কেৱল মৰহি যোৱা শুকান পাতবোৰে বতাহৰ লগত উৰি ফুৰিব। তুমি জানা, তোমাৰ অবিহনে ওঠৰ হাঁহিটি হেৰাই যাব। এতিয়া তুমি আছা, সকলোবোৰ সেউজীয়া হৈ আছে। তুমি নাথাকিলেও জীৱনটো চলি থাকিব, কিন্তু হৃদয়খন অকলশৰীয়া হৈ পৰিব। তুমি আছা মানেই জীৱন মোৰ সেউজীয়া। তোমাৰ হৃদয়খন খোলা কিতাপখনৰ দৰে, য'ত মই মনৰ এটি এটি অনুভৱৰ পাতনি মেলিব পাৰোঁ, য'ত মই মনৰ কথা ব্যক্ত কৰিব পাৰোঁ। তুমি আছা মানেই জীৱন মোৰ সেউজীয়া, ৰঙেৰে ভৰা জানা। মোৰ কবিতাটিটো ভাল লাগিছে যদি